খোজ ঘৰ মোৱা হৈছে মানুহবোৰ সপোনৰ ভগ্নাৱশেষবোৰ কেঁচা কলিজাত বান্ধি হিয়াৰ বাতায়নে কঢ়িয়াই আনিব নোৱাৰিলে সুগন্ধি জোনাক কিম্বা স্নিগ্ধ ফুলৰ সুবাস ইন্ধন নোহোৱাকৈয়ে চলিছে অহৰহ মানুহ নামৰ যন্ত্ৰ কিবা এক আত্মিক আকৰ্ষণ বিৰামহীন দুৰ্বিষহ পদযাত্ৰা ভ্ৰষ্ট সময়ৰ দিকভ্ৰান্ত চেতনা গৰকী বীতশ্ৰদ্ধ মানুহে শুনিছে তিল তিলকৈ কেৱল যন্ত্ৰণাৰ আৰ্তনাদ ঘাতক সময়ৰ গাত আউজি শংকিত পথিক বহু দূৰ ছয়াময়া প্ৰাৰ্থনাৰ বাটেৰে আক্ৰান্ত মানুহৰ বুকু ভগা খোজ হেৰুৱাই পেলাইছে পোহৰৰ ৰং কণ্ঠৰ স্ফুলিংগ সামৰি থৈ ভোকৰ স্তৱক উভতাৰ পথে পথে নিথৰ ৰাতি নিথৰ দিন দুগ্ধ পশ্যৰ শুকান মুখত আক্ৰোহী ৰ'দৰ আঁচু শুবলৈ দিয়া তাক তেনেকৈয়ে শুৱসী মুদি থকা চকু দুপাহে অনুমান কৰিব নোৱাৰক কুটিল বাস্তৱৰ কজলা পৰিক্ৰমা এনেকৈয়ে ৰাজপথে পদপথে বেদনাৰ কৰুণ কোলাজ অদেখা শ্ৰুতলিপিত জীৱনৰ জটিল সমীকৰণ কাল সন্ধিক্ষণ সময়ৰ বলিশালত শিৰ পাতি সেয়া মানৱতাৰ শ্লোগান অথচ এদিন এই বাটেই জন্মিছিল কেঁচুৱা সূৰ্য আশা আৰু নিৰাপত্তাৰ সপোনবোৰ সিঁচিবলৈ পথাৰেই নাছিল তাত নাছিল প্ৰতিপালন কৰিবলৈ উপযুক্ত অভিভাৱক কোনে জানিছিল দুৰ্বিষহ হ'ব পাৰে সময় নামৰ ঈশ্বৰৰ পুৰাতন আশীষ জনপথে পদপথে পৰি ৰ'ব পাৰে এইদৰে উশাহবোৰ নিৰ্বিকাৰ হৈ কোনে পঢ়িব পাৰিছিল কাল সময়ৰ দিনলিপি এতিয়া মলমিছে সমস্ত হাবিয়াসৰ দুওঠ কপোৱা প্ৰত্যাশা অনুদিত হ'ল এইদৰে আকুলতাবোৰ খোজৰ শক্তি কৰুণ স্তুতিলৈ